এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালে কুশলে আছে। আপোনালোকক প্ৰাচী পৰি ৱৰ্ল্ডৰ অন্য এটি ভিডিঅ'লৈ মই প্ৰাচীয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ পিছত এটা ব্লগ ষ্টাৰ্ট কৰিছোঁ। আজি কেইবাদিনো ধৰি ব্লগ দিয়া নাছিলোঁ আৰু আজি অৱশ্যে মোৰ কলেজ বন্ধ আছে আৰু আজি গুড ফ্ৰাইডে হয়, সেইটো কাৰণে আৰু এফালে যাবলৈ বুলি ওলাই আহিছোঁ। মানে এতিয়া ৰাস্তাৰ পৰাই মই ব্লগটো আৰম্ভ কৰোঁতে আপোনালোকে চাগে ভাবিছে মই ঘৰত নাই, এফালে আহিছোঁ মানে টাউনৰ পৰা আহোঁগৈ, অলপমান বজাৰ কৰিম বুলি ওলাইছোঁ আৰু লগতে ওলাইছে মোৰ পাৰ্টনাৰ বা। আৰু মানে বিহু পালেহি, যিহেতু বিহু বুলি আৰু সৰু সুৰা কিবাকিবি অলপমান বজাৰ কৰা হ'ব, যিহেতু বাপুতি সাহোন ৰঙালী বিহু নহয় জানো, আৰু সেইটো কাৰণে সৰু সুৰাকৈ হ'লেও অলপ কিবাকিবি কিনিম বুলি ওলাইছোঁ আৰু লগতে প্ৰয়োজনীয় কিছুমান বস্তু কিনিব লগা আছে। এয়া ওলাই আহিছোঁ ঘৰৰ পৰা আৰু চাই থাকক ব্লগটো, এনেদৰে উপভোগ কৰি থাকক। মই দেখুৱাই যাম কি পাৰোঁ আপোনালোকক আজিৰ দিনটোত। তেনেহ'লে আৰম্ভ কৰি দিছোঁ এতিয়াৰ পৰাই আৰু ব্লগটো একেবাৰে শেষলৈকে চাব। শেষত গৈ যদিহে ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকলে নতুনকৈ চাই আছে। আৰু ফাইনেলি এয়া মই বজাৰ আহি পাই গ'লোঁ। আমি ফাৰ্ষ্ট আহিছোঁ যোৰহাটৰ V2 মাৰ্কেট আৰু প্ৰথমতে ইয়াতে সোমাইছোঁ। চাওঁচোন কি পাৰোঁ ইয়াৰ পৰা ল'ব, সেই বুলি একপাক এনেকৈ ফাৰ্ষ্ট ঘূৰি চাই লৈছোঁ। আৰু এইটো হৈছে মেল ছেকশ্যনহে বাৰু। ইয়াত মই মেলৰ কাপোৰ চাবলৈ বুলি অহা নাছিলোঁ। মই ইয়াত কিছুমান সৰু সুৰা প্ৰয়োজনীয় বস্তু আৰু বেলেগ সেইখিনি পাম বুলি আহিছিলোঁ। এইবিলাক দেখিছে নহয়, পুতলাবিলাক ধুনীয়া সজাই থোৱা আছে আৰু কিছুমান বস্তু আছে, সেইখিনি চাম বুলি অকণমান ঘূৰি মেলি লৈছোঁ। আৰু লগতে ঘৰৰ ইটো সিটো সৰু সুৰা বজাৰ এয়া বায়ে চাই আছে। তাইও মোক সেইকাৰণে কৈ আছে আৰু কি ভাল দেখো চাচোন। যিহেতু থাকে ন কিছুমান ঘৰুৱা বস্তু, সেইখিনিকে প্ৰথমতে লওঁ বুলি চালোঁ। আৰু এতিয়া আহি আছোঁ ওপৰলৈ বুলি আহি আছোঁ। ওপৰত মই চাবলৈ আহিছোঁ কাপোৰ, আৰু বায়ে এইখিনিতে এনেকুৱাতে কিবা ফেনাইলৰ বটলো চাইছে, এইবিলাকো যিহেতু লাগে। এতিয়া ব'লকচোন ওপৰলৈ বুলি গৈ থাকোঁ আৰু ওপৰত কি পাৰোঁ চাওঁগৈ, আপোনালোককো দেখুৱাওঁ। আমাৰ V2 মাৰ্কেটত বহুত ধুনীয়া কালেকশ্যন আহে বিহুৰ সময়ত, আৰু অৱশ্যে এনেও আহে বাৰু, আৰু তাকে দেখুৱাবলৈ গৈ আছোঁ আপোনালোকক। আৰু এয়া হৈছে কাপোৰৰ কালেকশ্যন। ফাৰ্ষ্ট মই আহিলোঁ কুৰ্তি আৰু কুৰ্তি ছেট একেলগে আছে গোটেইখিনি, সেইখিনি চাওঁ বুলি আহিছিলোঁ আৰু চাই আছোঁ। এয়া প্ৰথমতে এনেকুৱাকৈ ল'ম বুলি ভাবিছিলোঁ, সেইটো কাৰণে। আৰু ওপৰ ভাগত এয়া টেডি বিয়াৰ সজাই থোৱা আছে ধুনীয়া। আৰু এইবিলাক দেখিলে যে মই একেবাৰে সৰু ল'ৰা ছোৱালীৰ নিচিনা হৈ যাওঁ, জানেনে? ইমান বেছি মৰম লাগে নহয় সৰু পুতলাবিলাক। আৰু এয়া হৈছে কুৰ্তিবিলাক ধুনীয়া। বায়েও পচন্দ কৰিছে কিছুমান। লাষ্টত বাৰু কুৰ্তি লোৱা নহ'লেগৈ, বেলেগ কিবা এটাহে ল'লোঁ ইয়াৰ পৰা। কিনো ল'লোঁ সেইটো আপোনালোকক একেবাৰে মই ঘৰত আহি পেলাই দেখুৱাম, চাই থাকক ভিডিঅ'টো। আৰু এতিয়া বস্তুবিলাক চাই গৈ আছোঁ। অৱশ্যে আমাৰ ছোৱালী মানুহবিলাকক ঘপককৈ বস্তুবোৰ পচন্দ নহয় জানো। বহুত চাই চিতি একেবাৰে ভালটো চাবলৈ যাওঁতে মানে কেতিয়াবা নহয়গৈ নিজৰ পচন্দৰ একো, কিন্তু হ'লগৈ আৰু ইয়াৰ পৰাই ল'লোঁ কিবা এটা। কি ল'লোঁ আপোনালোকক কৈয়ে দিছোঁ বাৰু। মই এটা ইয়াৰ পৰা জিন্স ল'লোঁ আৰু বেলেগ এখন দোকানৰ পৰাহে মই কুৰ্তি এটা ল'লোঁ। আৰু এয়া বায়ে দেখুৱাই আছে কোনটো লওঁ বুলি, কিন্তু অৱশেষত মোৰ চকুত পৰিছে এইটো হৈছে এটা শ্লিভলেছ ফ্ৰক হয়। ফ্ৰকটো খুব মৰম লাগিছে, কালাৰটো একেই ডিজাইনৰ। ইয়াত জিন্সৰো আছে, জিন্সৰ ফ্ৰক, আৰু এনেকুৱা এটা মই পচন্দ কৰিছিলোঁ। আৰু ইয়াৰ পৰা অৱশ্যে যি বস্তু ল'লোঁ সেইটো লোৱাৰ পাছত বায়ে এয়া পে'মেণ্টটো কৰিবলৈ বুলি আহিছে। আৰু তেনেকুৱাতে মই গোটেই মাৰ্কেটখনত ওপৰ ভাগৰ পৰা সম্পূৰ্ণ পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এয়া হৈছে আৰু বিহুৰ সময়ত খুব বেছি ধুনীয়াকৈ ইয়াত গান বাজি আছে, সেইটো মই এতিয়াই ইমান বজাই দিয়া নাই আৰু আপোনালোকৰ বাবে কৈছিলোঁ। তাৰপিছতে V2ৰ পৰা এটা বস্তু ল'লোঁ বাৰু, আপোনালোকক ঘৰত গৈ দেখাম কি ল'লোঁ। চব চাই চিতি মাত্ৰ মোৰ ইয়াত একো পচন্দ নহ'লে, আৰু সেইকাৰণে লাষ্টত এটা বস্তুৱে পচন্দ হ'ল, সেইটো লৈ আহিছোঁ। আৰু এইফালে আৰু আজি মোৰ বায়ে গিফ্ট দিছে দেই। আমাৰ বায়ে আজি চবকে গিফ্ট দিছে ঘৰত। সিহঁতৰ পইচা আছে সেইকাৰণে দিছে, আৰু কিহৰ পইচা তাই নিজে ক'ব বাৰু, পিছত ক'ব। আৰু মাহঁতলৈও বোলে কিবাকিবি বজাৰ কৰিব, ভাল লাগে আৰু বিহু বতৰত ন সৰু সুৰা বজাৰ কৰিবই লাগিব। আৰু এতিয়া আহি আছোঁ যোৰহাটৰ স্মাৰ্ট বজাৰ। আপোনালোকক স্মাৰ্ট বজাৰৰ পৰিৱেশ মই আগতে দেখাইছোঁ, কিন্তু এতিয়া আকৌ আজি আহিছোঁ, তাত কি পাওঁ চাওঁগৈ। এতিয়া ব'লক মোৰ লগত গৈ থাকক।
আৰু এতিয়া পালোহি স্মাৰ্ট বজাৰ। যোৰহাটৰ এই বিগ বজাৰখনে আচলতে স্মাৰ্ট বজাৰ নাম দি নতুনকৈ হ'ল, আগতে বিগ বজাৰ বুলি জনা গৈছিলে। আৰু ইয়াতে এতিয়া চাবলৈ আহিলোঁ টপ নতুবা কুৰ্তি, কিবা এটা ল'ম আৰু জিন্সৰ লগত পিন্ধিব পৰাকৈ, সেই বুলি আহিছোঁ। আৰু কুৰ্তিয়ে ল'লোঁ লাষ্টত এটা, মই লাইট কালাৰ এটা কুৰ্তি ল'লোঁ, আপোনালোকক মই পিছত দেখুৱাইছোৱেই, নিশ্চয় দেখিছে। আৰু এয়া চাই আছোঁ কুৰ্তিবিলাক খুব ধুনীয়া। অৱশ্যে ইয়াত বহুত বেছি এটা সময় নাথাকিলোঁ, যিহেতু গৰমটো বহুত বেছি আৰু সেইটো কাৰণে টাইমটো বহুত বেছি হৈ গৈছে। কিন্তু যিহেতু আহিছোঁ বজাৰখনলৈ, ইয়াৰো পৰিৱেশ অলপমান আপোনালোকক দেখুৱাই দিওঁ বুলি ভাবিছোঁ। আৰু বিহুৰ বতৰত স্মাৰ্ট বজাৰত বজাৰ কৰিলোঁ, তাৰ পৰাও এটা কিবা লৈছোঁ আৰু আপোনালোকক একেবাৰে ঘৰত দেখাম কি লৈছোঁ। আৰু এতিয়া আহি আছোঁ আমি একেবাৰে মেইন টাউন, আৰু তাৰ পৰা ল'ম চাদৰ মেখেলা, মানে মাৰ কাৰণে। আৰু বায়ো কিনিব বোলে চাদৰ মেখেলাহে, বেলেগ নিকিনে। হয় মেখেলা চাই বেলেগ তাইৰ পচন্দেই নহয়, চাদৰ মেখেলাহে কিনিব। আৰু সেইকাৰণে আহি আছোঁ। আৰু এয়া হৈছে আমাৰ আহোম স্বৰ্গদেউৰ সাক্ষী আৰু সকলোৱে পৰিচিত ৰাজমাও পুখুৰীৰ পাৰ। আমি একেবাৰে স্মাৰ্ট বজাৰৰ যোনটো কাষৰ ৰাস্তা, যোৰহাটৰ সকলোটো চিনি পায়, সেইফালেদি আহি আছোঁ। মানে কেতিয়া মানে শ্বৰ্টকাট দিব, সেইকাৰণে ইফালে বেছি দূৰ হৈ যায়গৈ, সেইকাৰণে এইফালেদি আহিছোঁ। আৰু আপোনালোকক দেখুৱাইছোঁ, পৰিৱেশ খুব বেছি ধুনীয়াকৈ বতাহ বলি থাকে। আৰু আপোনালোকে এনজয় কৰি থাকক, ব্লগটো দেখুৱাই গৈ থাকিম কি কি পাৰোঁ। বজাৰ পাতি কৰি মেলি হৈ গ'ল, আৰু এতিয়া খাই আছোঁ মেংগ' জুচ। অকণমান বহিছোঁ ইয়াতে, যোৰহাটৰ এইখন, ইয়াতে জুচৰ পৰা আদি কৰি সকলো পায় আৰু চ' ইয়াতে খাই লৈছোঁ অকণমান। আৰু বজাৰ পাতি কৰিলোঁ, সৰু সুৰা ইটো সিটো ল'লোঁ। আপোনালোকক বদলাই দেখুৱামগৈ ঘৰত কি কি পাৰোঁ, কি কি কৰিলোঁ বজাৰ। আৰু অলপমান বহিবলৈ আৰাম কৰি লৈছোঁ, কাৰণ ৰ'দত ঘূৰি ফুৰিছোঁ যে। আৰু আজি গোটেই গিফ্টখিনি দিছে আৰু ইয়াৰ কাৰণো আছে বাৰু, আপোনালোকক ক'ম। ঘৰ গৈ পাই লওঁ, ব্লগটো একেবাৰে চাই থাকক আপোনালোকে। আপোনালোকক একেবাৰে মই সন্ধিয়া সময়ত লগ পাইছোঁ, বজাৰ কৰি মেলি আহিলোঁ অথনি, তাৰপাছত আৰু ভিডিঅ'টো কণ্টিনিউ নকৰিলোঁ। এতিয়া প্ৰায় 4:30মান বাজিলে, আৰু ভাবিছোঁ আজি কি কি বজাৰ কৰিলোঁ আপোনালোকক তাকে অকণমান দেখাই দিওঁ। আৰু ৰুমটো ইগন'ৰ কৰিব দেই, অকণমান মানে বেছিজিলে হৈ আছে, সেইকাৰণে বৰ বেছি মানে চাই নাথাকিব আৰু, লেতেৰা হৈ আছে অলপ অলপ। আৰু এইফালে এয়া বাও বহি আছে। আৰু এতিয়া কি কি বজাৰ কৰিলোঁ তাকে আপোনালোকক দেখুৱাই লওঁ বোলো। আমাৰ ফাইনেলি আজি কৰা বজাৰখিনি, বজাৰ মানে কাপোৰৰ বজাৰ আৰু লগতে চেণ্ডেল, বৰ বেছি বিশেষ একো নহয়, আপোনালোকক কৈছিলোঁ। আৰু লগতে আমাৰ গোটেই গিফ্টখিনি দিছে আমাৰ বায়ে। আৰু দিয়াৰ কাৰণটো হৈছে, মই কৈ দিওঁ এটা ভাল খবৰ, তাই স্কলাৰশ্বিপ পালে। স্কলাৰশ্বিপ মানে যোনখিনি ষ্টুডেণ্টে মাষ্টাৰ্ছ কৰি আছে, ছোৱালীখিনি ন, ছোৱালীখিনিক মানে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে গিফ্ট কৰিছে তেওঁলোকৰ সুবিধাৰ্থে, ভৱিষ্যতে যাতে তেওঁলোকৰ মানে সুবিধা হয় মাষ্টাৰ্ছ লেভেলত, সেইটো কাৰণে। আৰু তাইও পাইছে সৌভাগ্য। আৰু এতিয়া তাই আমাৰ কাৰণে চবলৈ গিফ্ট আনিছে, মানে গিফ্ট দিছে আৰু বিহু বুলি চবকে। এতিয়া গিফ্টখিনি আপোনালোকক দেখুৱাই দিওঁ এটা এটাকৈ, দেখাই দিওঁ। এইটো এটা কুৰ্তি, কালাৰটো চাওক, একেবাৰে পাৰ্পল কালাৰ। আৰু এইটো হৈছে মোক দিছে, আৰু লগতে এইটো জিন্স। গাত লৈ দেখা দিছোন কুৰ্তিটো, নাই ভালেই লাগিছে। মই এইটো লৈছিলোঁ যোৰহাটৰ স্মাৰ্ট বজাৰৰ পৰা, আৰু দামটো আপোনালোকক নকওঁ বাৰু, স্মাৰ্ট বজাৰৰ পৰা লৈছিলোঁ। আৰু লগতে এই জিন্সটো লৈছিলোঁ মই ভিটোৰ পৰা। বহুত বেছি ধুনীয়া ধুনীয়া কুৰ্তিৰ কালেকশ্যন আছে স্মাৰ্ট বজাৰত, আৰু মই ভিটোত ইমান এটা নাপালোঁ কাৰণে এইটো স্মাৰ্ট বজাৰৰ পৰা ল'লোঁ। আৰু জিন্সটো মই ভিটোৰ পৰা লৈছোঁ। আৰু জিন্সটো হৈছে সম্পূৰ্ণ এটা ইলাষ্টিকৰ হয় এইটো, কাৰণ মোলৈ এনেকুৱা গুদাম থকা বা তেনেকুৱা মোলৈ অলপ দিগদাৰী হয়, মোৰ চাইজৰ নাপায়, কাৰণ মই শকত বহুত বেছি দোকানবিলাকত, সেইটো কাৰণে কৈ দিছোঁ আৰু সঁচা কথা। আৰু লগতে এইকেইযোৰ হৈছে কাপোৰ, চাদৰ মেখেলা। এইযোৰ য়েল্ল' কালাৰ, খুলি নাই দেখাওঁ
এনেকৈ মিলি পেলাই দেখাই দে আৰু এইটো কি কাপোৰ বুলি কয় এচি কটন নহয় নুনি কটন নে তেনেকুৱা আৰু অঁ এই কাপোৰবিলাক যে অফাৰত দি আছে সেইকাৰণে এযোৰ আনিছে তাই নিজলে তাই আকৌ চাদৰ মেখেলাহে কিনে বোলে আৰু লগতে এইযোৰ কাৰ কাৰণে মালে মাৰ এইটো কালাৰ প্ৰিয় মাৰ এইটো ৰং বহুত প্ৰিয় মায়ে যেনেকুৱাই কাপোৰ নিপিন্ধক এনেকুৱা কাপোৰ মাৰ মানে এইটো কালাৰ কাপোৰ মায়ে বেছি পিন্ধে আৰু ভাল পায় সেইটো কাৰণে এইযোৰ মাৰ আপোনালোকক পিন্ধিম যেতিয়া তেতিয়া ভালকৈ দেখুৱাম বা পিন্ধিব যেতিয়া আৰু লগতে এইযোৰ চেণ্ডেলযোৰ আনিছে দেউতালে আৰু দেউতাই মানে প্ৰত্যেক বছৰে বিহুত মানে চেণ্ডেল দিলে খুব বেছি ভাল পায় আৰু কৈছে চেণ্ডেলে আনিবলৈ সেইটো কাৰণে প্ৰিয় বস্তুটোৱে অনা হৈছে আৰু সেইকেইটা বস্তুৱেই লগতে আৰু সৰু সুৰা কিছুমানৰ কাৰণে মানে আৰু এনেদৰে আজি মোৰ ব্লগটো মই সমাপ্ত কৰিব বিচাৰিছোঁ আশা কৰিলোঁ আপোনালোকে মোৰ ব্লগটো চাই আজি ভাল পালে যদিয়ে ভাল পালে একেবাৰে শেষলৈকে চাই লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অনাগত দিনবিলাকত মৰম দি যাওক পুনৰ এটি সুন্দৰ ব্লগৰ সৈতে আপোনালোকৰ মাজলৈ অহাৰ প্ৰতিশ্ৰুতিৰে বহুত বহুত ধন্যবাদ আৰু লগতে ভিডিঅ'টোৰ জৰিয়তে বাক বহুত বহুত বেছি ধন্যবাদ।